Bettna High Secondary School তাতে স্কুল বিল্ডিং ৰিন'ভেশ্যন কিটচেন নতুনকৈ বনাব আৰু চাইকেল ষ্টেণ্ড বাইক ষ্টেণ্ড নতুনকৈ বনোৱা হ'ব আৰু পানীৰ বৰিং সেইটো কাৰণে আমাৰ বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমাৰ মাননীয় চৰণ বড়ো ডাঙৰীয়া মিনিষ্টাৰ তেখেতে আমাক দিছিলে 60 লাখ টকা ইয়াৰে আধাৰশিলা স্থাপন কৰিব দ্বিতীয়তে আমি শুক্লাইত এটা গেষ্ট হাউচ মানে আমি স্থাপন কৰিব বিচাৰিছোঁ 4 কোটি 10 লাখ টাকাৰে মোৰ এটা সপোন আছে শুক্লাইত এটা গেষ্ট হাউচ লাগে গতিকে ইয়াত ইয়াৰেমৰ সেভিংছৰ পইচা আছিলে যিবিলাক ঠিকাদাৰবিলাকে বিট কৰিলে মানে কামটো পাবৰ কাৰণে 10% বিলো মাৰে সেই টকাখন জমা হৈ আছিলে সেইটোকে লৈ পেলাই আমি আজি সেভিংছৰে মানে ইয়াৰেমৰ সেভিংছৰে আমি 4 কোটি 10 লাখ টাকাৰে আমি এই শুক্লাইত গেষ্ট হাউচ বনাব সম্পূৰ্ণ কম দিনৰ ভিতৰত 6 মাহ 8 মাহ মানৰ ভিতৰত সম্পূৰ্ণ কৰা সেইটো কথা তাৰ বাহিৰেও আমি এটা লৈছোঁ বাল্টিপাৰ ওচৰৰ পৰা আমি ইউটি ৰোডৰ পৰা ভালুকমাৰীলৈ যাবৰ কাৰণে ৰাস্তাই নাই গতিকে আমি এডভান্সকৈ মই ঠিকাদাৰ এজনক দায়িত্ব দিছোঁ এইটো চেংচন হোৱা নাই কিন্তু এতিয়া চেংচন হোৱাটো ৰখি থাকিলে বাৰিষা হ'ব বাৰিষা হ'লে আমি ৰাস্তাটো বনাব নোৱাৰিম আৰু বাৰিষাত মানুহে যাতায়াত কৰিবৰ কাৰণে বহুত অসুবিধা তাত গাড়ী নিব নোৱাৰে খোজকাঢ়ি যাব লাগে চাইকেলো নিব নোৱাৰে এনেকুৱা অৱস্থা ৰাস্তাই নাই গতিকে তাত আমি ৰাস্তা আজি নতুনকৈ বনাম চেণ্ড গ্ৰেভেলিং এইটো কৰিম আৰু লাহেকৈ আমি চিচি ব্লকৰ ৰাস্তা এইটো বনাম গতিকে আজি যিটো আমি হেৰি কৰিম এইটো আমি আগতীয়াকৈ এই কামটো কৰিবৰ কাৰণে মই এজন ঠিকাদাৰক দায়িত্ব দিছোঁ আৰু আমি লাহেকৈ চেংচন কৰিম পৰ্যায়ক্ৰমে চেংচন কৰি থাকিম নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়া UPPL আৰু BPF দলক বুজাবুজি কৰিব পাৰিছে আলোচনা কৰিব পাৰিছে ইয়াৰ বিষয়ে আমাৰ মানে BPF দলে PMB বডি আছে PMB বডি আলোচনা কৰি ইয়াৰ ডিচিশ্যন ল'ব এইটো আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া জানিব ইয়াৰ বিষয়ে মই ক'ব নোৱাৰিম কেতিয়া মানে পাৰ্টিটো ঘোষণা হোৱাৰ সম্ভাৱনা আছে BPF কম দিনৰ ভিতৰত 11 তাৰিখে আমাৰ CWC মিটিং আছে সিদিনা নিশ্চয় আলোচনা হ'ব তপন বড়ো ডাঙৰীয়া ৰাজ্যসভালৈ মনোনীত এইটো গম পাইছোঁ